guys, welcome back to my vlog. মই দিগন্ত আপোনালোকে চাই আছো মোৰ ইউটিউব চেনেল Dfocus ক্ৰিয়েটিভ। আজি ৭৫তম স্বাধীনতা দিৱস আমি সকলোৱে পালন কৰিছো আৰু এই উদযাপনৰ উপলক্ষে নগাঁও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে নগাঁও চহৰখন কি ধুনীয়াকৈ সজাই পৰাই তুলিছে লাইট লাগেৰে। তাৰে মই অলপমান আপোনালোকক পৰশ দিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, কাৰণ ভিডিঅ'টো আজি সৰু হ'ব। স্বাধীনতা দিৱসৰ কাৰণে মই দিনত ব্যস্ত থকাৰ কাৰণে কোনো ব্লগ বনোৱা নহ'ল, আৰু এতিয়া মই এটা সৰু ব্লগ আপোনালোকৰ আগত তুলি ধৰিব বিচাৰিছোঁ, কাৰণ আপোনালোকেও জানক নগাঁওখন কেনেকুৱাকৈ সজাই পৰাই তুলিছে স্বাধীনতা দিৱসৰ কাৰণে। আৰু ফ্ৰেণ্ডছ, আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে বিভিন্ন জেগাত এনেকুৱা ধৰণৰ চেল্ফি পইণ্ট বনাই দিছে। বিভিন্ন মানুহ ইয়াত আহিছে, চেল্ফি উঠিছে। পিছফালে আমাৰ জাতীয় পতাকা, আৰু এনেকুৱা চেল্ফি পইণ্টৰ আগত উঠি নিজে গৰ্ব ফিল কৰিছোঁ যে আমি ৭৫তম সংখ্যক স্বাধীনতা দিৱস পালন কৰিছোঁ। আৰু এই স্বাধীনতা দিৱসৰ উপলক্ষে মই সকলো স্বাধীনতা সংগ্ৰামীসকলক মই ইয়াৰ পৰা শ্ৰদ্ধাৰে কৰিছোঁ। চ' বলক দেৰি নকৰোঁ, আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে প্ৰতিমূৰ্তি জাতিৰ পিতা মহাত্মা গান্ধীৰ। মই শ্ৰদ্ধা নিবেদিলোঁ ইয়াত আহি। বন্ধুসকল, এতিয়া মই ইয়াৰ পৰা যাম ষ্টেট বেংক অফ ইণ্ডিয়া নগাঁও ব্ৰাঞ্চৰ ওচৰলৈ। তাত অমৃত কানন যিখন পাৰ্ক আছে, তাত কিদৰে সজাই পৰাই তুলিছে সেইখিনি মই আপোনালোকক অলপমান দেখুৱাম। বলক দেৰি নকৰি এতিয়া আমি যাওঁ অমৃত কানন। আৰু ইয়াৰ সন্মুখ ভাগতে পৰিৱেশন কৰি আছে কেগৰীমান কণমানিয়ে এটি নৃত্য। আহকচোন উপভোগ কৰোঁ। ভিডিঅ'টো একেবাৰে সৰু আছিলে, যিমানখিনি পাৰোঁ মই আপোনালোকক অলপমান দেখুৱালোঁ। আৰু যদি ভিডিঅ' চাই ভাল পালে আজি ভাৰত মাতাৰ নামত প্লিজ লাইক এটা কৰিব, কমেণ্ট এটা কৰিব নাপাহৰিব, আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইবো কৰিব, আৰু কাষত থকা বেল আইকনটোও প্ৰেছ কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আজিলৈ আপোনালোকক বিদায় লৈছোঁ। বন্দে মাতৰম, ভাৰত মাতা কি জয়।